আমি আজি দ্বিতীয় চেপ্টাৰটো আৰম্ভ কৰিম। প্ৰথম চেপ্টাৰটো অলৰেডি ফিনিছ হৈছে। তো আমাৰ দ্বিতীয় চেপ্টাৰটো হ'ল আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। তো যদি নামটোলৈ যদি ভালদৰে মন কৰা, আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। তো বিশুদ্ধ মানে কি বুজা? তোমালোকে আমি নৰ্মেল ভাষাত যেতিয়া আমি গাঁৱলীয়া ভাষাত বা আমি যেতিয়া কথা পাতোঁ আমাৰ নিজৰ ভাষাত, তেতিয়া আমি বিশুদ্ধ বুলি ক'লে এটাই বুজো যে তাত কোনো ভেজাল নাথাকা বস্তু। ধৰি লোৱা আমি যদি চাউলটো আমি আনো, তাত শিলগুটি চিলগুটি যাতে নাথাকে, সেইটো আমাৰ কাৰণে বিশুদ্ধ হ'ল। বা যদি আমি পানী গিলাচ খাইছোঁ, পানী গিলাচত যাতে একো পৰি থাকিব নালাগে, সেইটোৱে আমাৰ কাৰণে কি হয়? বিশুদ্ধ হয়। কিন্তু বিজ্ঞানৰ ভাষাত বিশুদ্ধ মানে বেলেগ হয়। যেনে এই চেপ্টাৰটো তোমালোকক এইটোৱে ক'ব যে বিশুদ্ধ মানে কি হ'ল, যাতে এটা বস্তু অনলি এটা উপাদানৰ পৰাই হয়। যেনে ধৰি লোৱা নেমু পানী, তাততো কিবা বেলেগো থাকিব পাৰে। নেমুত এচিড থাকে, তোমালোকে জানা। তাত মানে এচিড আৰু পানী মিহলি হৈ আছে, তো সেইটো ফালৰ পৰা সেইটো কি নহয়? বিশুদ্ধ নহয়। এনেইতো আমাৰ কাৰণে বিশুদ্ধ, কিন্তু বিজ্ঞানৰ ভাষাত সেইটো কি নহয়? বিশুদ্ধ নহয়। তো আমি এই চেপ্টাৰটোত আমি সেই কথাখিনিকে আমি কি কৰিম? এটা এটাকৈ পঢ়িম। তো আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম। তো বজাৰৰ পৰা কিনি অনা গাখীৰৰ যি ঘি, মাখন, নিমখ, মছলা, ধাতৱ পদাৰ্থযুক্ত পানী, ফলৰ ৰস আদি বস্তুবোৰ বিশুদ্ধ হয় নে নহয় আমি জানিম কেনেকৈ? তো এইবোৰ যে আমি বজাৰৰ পৰা কিনি আনো, ঘি, মাখন, নিমখ, মছলা, ধাতৱ পদাৰ্থযুক্ত পানী, পদাৰ্থযুক্ত পানী মানে কি আছে? মিনাৰেল ৱাটাৰ হ'ল। তো এইবোৰ বিশুদ্ধ হয় নহয় আমি কেনেকৈ জানিম? প্ৰশ্ন কৰিছে। তাৰপিছত চিত্ৰ দিছে, কিন্তু গম পাইছে, নিমখ, পিয়ৰ ঘি, পিয়ৰ মিল্ক হৈছে। তো এই ব্যৱহাৰ্য বস্তুবোৰ ভৰাই বিক্ৰী কৰা পেকেটবিলাকৰ ওপৰত বিশুদ্ধ বুলি লিখি থোৱা দেখিছেনে? সৰ্বসাধাৰণ মানুহৰ দৃষ্টিত বিশুদ্ধ মানে ভেজাল নথকা বস্তু। তো আমাৰ চকুত বিশুদ্ধ মানে কি? ভেজাল নথকা বস্তু, যাতে তাত কোনো বেলেগ বস্তু থাকিব নালাগে, সেইটোৱে হ'ল আমাৰ কাৰণে বিশুদ্ধ। কিন্তু বিজ্ঞানীৰ দৃষ্টিত আটাইবোৰ বস্তুৱে কদাচিত বিশুদ্ধ হ'ব নোৱাৰে। তো বিজ্ঞানৰ ভাষাত এইবোৰ কেতিয়াও কি হ'ব নোৱাৰে? বিশুদ্ধ হ'ব নোৱাৰে। ক'ৰবাত নহয় ক'ৰবাত কিবা বেলেগ পদাৰ্থ এটা হ'লেও তাত সোমাই থাকিবই। তো ইহঁত বিভিন্ন পদাৰ্থৰ মিশ্ৰণ, মানে অকল এটা পদাৰ্থই নহয়, 2-3টা পদাৰ্থ মিক্স কৰি পেলাই বনোৱা হয়। আমি যিবোৰ বস্তু কিনি আনো, যেনে গাখীৰ, ঘি, মাখন, নিমখ, মছলা ইত্যাদি। উদাহৰণস্বৰূপে গাখীৰ হ'ল পানী, চৰ্বি আৰু প্ৰটিনৰ মিশ্ৰণ। তো গাখীৰত কি কি থাকে? পানী, চৰ্বি, প্ৰটিন আৰু মিশ্ৰণ। কিন্তু আমি যেতিয়া গাখীৰ খাওঁ, তো তেতিয়া কি বুলি ভাবো? বিশুদ্ধ বুলি ভাবোঁ, কাৰণ আমি দেখাত বিশুদ্ধ, তাত কোনো বেলেগ বেয়া বস্তু পৰি থকা নাই। তো সেইটো ফালৰ পৰা আমাৰ কাৰণে বিশুদ্ধ। কিন্তু বিশুদ্ধ একচুৱেলি নহয়। কিহৰ কাৰণে? গাখীৰত 3টা পদাৰ্থ লগ লাগি আছে। এটাটো হ'ল পানী, এটা হ'ল চৰ্বি আৰু এটা হ'ল প্ৰটিন। তো সেইকাৰণে এইটো কি নহয়? বিশুদ্ধ নহয়। তো বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনো বস্তু বিশুদ্ধ বুলি কোৱা অৰ্থ হ'ল ইয়াৰ আটাইবোৰ উপাদান একে। তো বৈজ্ঞানিক ভাষাত যদি বিশুদ্ধ পদাৰ্থ বুলি আমি ক'বলৈ যাওঁ বা বিশুদ্ধ বুলি ক'বলৈ যাওঁ, সেই বস্তুটো অনলি এটা উপাদানেৰে বনোৱা হ'ব লাগিব। তাত 2-3টা উপাদান মিক্স হৈ থাকিব নোৱাৰিব। তো উপাদানবোৰৰ ৰাসায়নিক গুণো একে হ'ব লাগিব, আৰু সিহঁতৰ ৰাসায়নিক গুণবোৰো কি হ'ব লাগিব? একে হ'ব লাগিব। তো বিশুদ্ধ পদাৰ্থবোৰত এটাই মাত্ৰ উপাদান থাকে। তো বিশুদ্ধ পদাৰ্থত কেইটা উপাদান থাকে? অনলি এটাই উপাদান থাকে। এইটো মনত ৰাখিবা। তাৰপিছত কৈছে প্ৰায়বিলাক প্ৰাকৃতিক পদাৰ্থ হয় 2 বা ততোধিক বিশুদ্ধ উপাদানৰ মিশ্ৰণ, যেনে সাগৰৰ পানী, খনিজ পদাৰ্থ, মাটি, বায়ু আদি সকলোবোৰ একোটা মিশ্ৰণ। তো প্ৰাকৃতিত থকা যিমানবোৰ বস্তু আছে তাৰ বেছিভাগেই কি হয়? 2টা বা 3টা বিশুদ্ধ উপাদানৰ মিশ্ৰণ। বিশুদ্ধ উপাদান বুলি যে কৈছে, মানে যিবোৰ উপাদান লগ লাগিছে সেইবোৰ নিজেতো বিশুদ্ধ হৈছে। তো নিজে সিহঁতে বিশুদ্ধ। তাত যেতিয়া সেই বিশুদ্ধ পদাৰ্থ 2-3টা লগ লাগি যাব, সেইখিনি কি হৈ যাব? বিশুদ্ধ নোহোৱা হৈ যাব, কাৰণ 2-3টা মিক্স হৈ গ'ল ন। তো বিশুদ্ধ যদি আমি 3-4টা পদাৰ্থ লগ কৰি দিওঁ, সেইখিনি কি? বিশুদ্ধ হৈ নাযাব, কাৰণ বিশুদ্ধৰ পৰা 2-3টা লগ লাগি গ'ল যেতিয়া, সিহঁতে অশুদ্ধ হৈ গ'ল। হৈছে। তাৰপিছত আহিলে সাগৰৰ পানী, সেইখিনিতো গ'ল। আৰু তোমালোকে যদি চাব বিচাৰা বায়ুত তোমালোকে জানাই বহুত গেছ থাকে, জুলীয়া পদাৰ্থ থাকে, তাৰপিছত আৰু ধূলিকণা থাকে। তো গতিকে সেইটো ফালৰ পৰা গম পোৱা যে তোমালোকে বায়ু কেতিয়াও কি হ'ব নহয়? বিশুদ্ধ। আৰু মাটিটো এনেই বিশুদ্ধ হ'ব নোৱাৰে, মাটিত বহুত কিবা কিবি থাকে, হয় নহয়? তো ঠিক তেনেদৰে এইবোৰ কি নহয়? বিশুদ্ধ নহয়। এতিয়া আমি চাওঁ মিশ্ৰণ কি হয়। তো মিশ্ৰণ মানে শব্দটোৰ পৰাই ওলাই আছে, মিশ্ৰণ কি হয়? 2টা বা 3টা পদাৰ্থ লগ লাগি পেলাই গঠন হোৱা তোকে কি ক'ম আমি? মিশ্ৰণ। ফাৰ্ষ্ট লাইনটো যদি চোৱা, মিশ্ৰণ 2টা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত। মিশ্ৰণ কি হৈছে? 2টা বা 3টা বিশুদ্ধ পদাৰ্থৰ মিক্স হৈ পেলাই বনোৱা এটা বস্তু। সেইটো হৈছে আমাৰ কি? মিশ্ৰণ।
তাৰপিছত কৈছে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি। আমি জানো যে বাষ্পীভৱনৰ সহায়ত পানীৰ দ্ৰৱীভূত হৈ থকা উপাদান নিমখ দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰে। বাষ্পীভৱন হৈছে এটা ভৌতিক প্ৰক্ৰিয়া। তো ইয়াত কি কৈছে, কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি। ভৌতিক প্ৰক্ৰিয়া মানে আমি নিজে কৰি পেলাই, নিজে কিছুমান প্ৰচেছ কৰি পেলাই আমি কেতিয়াও বিশুদ্ধ পদাৰ্থবোৰক বা 2-3টা যদি বিশুদ্ধ পদাৰ্থ মিক্স হৈ থাকে সেইবিলাক আমি পৃথক কৰিব নোৱাৰোঁ। কিন্তু লগতে কি কৈছে, যদিহে আমি নিমখ পানীখিনি আমি এটা ভৌতিক প্ৰক্ৰিয়া কৰোঁ তেতিয়া কিন্তু আমি নিমখখিনি পাব পাৰোঁ। যেনে নিমখত কি থাকিব, নিমখ পানীত পানী থাকিব, নিমখখিনিটো তাত থাকি যাব, হয় নহয়? তো যেতিয়া আমি বাষ্পীভৱন কৰিম তো নিমখ পানীখিনিৰ পৰা পানীখিনি উৰি যাব, তো আমাৰ গ্লাছটোত বা পাত্ৰটোত কি ৰৈ যাব, নিমখখিনি ৰৈ যাব। তো সেই বাষ্পীভৱন ভৌতিক প্ৰক্ৰিয়াটোৰ দ্বাৰা নিমখ পানীৰ পৰা আমি নিমখখিনি পৃথক কৰিব পাৰিম, হৈছে? তো কিয় পাৰিম, ইয়াত কি কৈছে, পিছে নিমখ মানে কি বুজে, ছডিয়াম ক্লৰাইড। এইটো কথা মনত ৰাখিবা, নিমখক আমি ছডিয়াম ক্লৰাইড বুলি কওঁ। তো পিছে ছডিয়াম ক্লৰাইড এবিধ বিশুদ্ধ পদাৰ্থ, ইয়াৰ ৰাসায়নিক উপাদানবোৰ কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। এটা কথা মনত ৰাখিবা, ছডিয়াম ক্লৰাইডটো এটা নিজে এটা উপাদান, হৈছে? তো ইয়াত কোনো বেলেগ বস্তুৰ মিক্স হৈ থকা নাই। তো এইটো আমি কেতিয়াও ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰোঁ। এই ছডিয়াম আৰু ক্লৰাইডটোক আমি ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰোঁ, কাৰণ ছডিয়াম ক্লৰাইড লগ লাগিহে কি হৈছে, নিমখ। তো নিমখটো নিজে এটা উপাদান, তো তাক আমি বাষ্পীভৱন হওক কিবা ভৱন হওক আমি কিন্তু কি কৰিব নোৱাৰোঁ, পৃথক কৰিব নোৱাৰোঁ। কিন্তু এই অলপ আগত যে লাইনটোত কৈছিলে বিশুদ্ধ পদাৰ্থবোৰক আমি ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰোঁ, কিন্তু নিমখ পানীটো আমি ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰোঁ। এতিয়া মোক কোৱা, নিমখ পানীটো বিশুদ্ধ জানো? নহয়, নিমখ পানীটো কি হয়, আমাৰ অশুদ্ধি হয়। কেনেকৈ? কাৰণ তাত নিমখ আছে আৰু পানী আছে, তো সেইকাৰণে আমি ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰিছোঁ। তো ইয়াৰ পৰা কি গম পালে, যিবোৰ বিশুদ্ধ পদাৰ্থ সেই বিশুদ্ধ পদাৰ্থবোৰক ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা আমি পৃথক কৰিব নোৱাৰোঁ। কিন্তু যদিহে অকল বিশুদ্ধ এটা উপাদান থাকে বা বিশুদ্ধ এটা পদাৰ্থই থাকে তেতিয়াহ'লে সিহঁতক আমি ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰিম। যেনে বাষ্পীভৱন হ'ল, ঘনীভৱন হ'ল, যিকোনো প্ৰতিটো বস্তুৰ লগতে আমি যি প্ৰচেছ কৰিব লাগে সেই প্ৰচেছ কৰি পেলাই আমি পৃথক কৰিব পাৰিম, যদিহে তাত 2-3টা পদাৰ্থ মিক্স হৈ থাকে। অনলি এটা পদাৰ্থক আমি পৃথক কৰিব নোৱাৰোঁ। তো সেইদৰে চেনি এবিধ পদাৰ্থ, কিয়নো ইয়াত মাত্ৰ এটা বিশুদ্ধ উপাদান আছে আৰু সংযোজী সকলো অংশতে একে। তো চেনিটো যদি চোৱা তাত এটাই উপাদান আছে আৰু তাত য'ত প্ৰতিটো অংশতে সমানে সমানে উপাদানবোৰ মিহলি হৈ আছে, গতিকে সিহঁতক আমি কি কৰিব নোৱাৰোঁ, পৃথক কৰিব নোৱাৰোঁ। তাৰপিছত কৈছে মৃদু পানীয়, ছফ্ট ড্ৰিংক আৰু মাটি মাত্ৰ একোবিধ উপাদানযুক্ত পদাৰ্থ নহয়। এইবোৰ হৈছে মিশ্ৰণ। একোবিধ পদাৰ্থৰ উৎপত্তিস্থল বা প্ৰাপ্তিস্থান যিয়ে নহওক কিয় তাৰ ধৰ্ম কিন্তু একেই হ'ব লাগিব। তো এইবোৰ যে কৈছে মাটিটো কি কৈছে, একেবিধ উপাদানৰ দ্বাৰা গঠন নহয়, বা ছফ্ট ড্ৰিংক একেবিধ উপাদানৰ দ্বাৰা গঠিত নহয়, এইবোৰ কি হয়, মিশ্ৰণ হয়। আৰু লগতে কি কৈছে, একোবিধ পদাৰ্থৰ উৎপত্তিস্থল বা প্ৰাপ্তিস্থান যিয়ে নহওক কিয় তাৰ ধৰ্ম কিন্তু একেই হ'ব লাগিব। তো পদাৰ্থটো লাগিলে য'ৰ পৰাই উপাদান নহওক, যেনেকুৱাকৈ আমি নাপাওঁ, কিন্তু তাৰ ধৰ্মবোৰ সদায় কি হ'ব লাগিব, একেই হ'ব লাগিব। গতিকে আমি ক'ব পাৰোঁ যে মিশ্ৰণত একাধিক পদাৰ্থ মিহলি হৈ থাকে। তো ইয়াৰ পৰা কি গম পালে, যদিহে সোধে মিশ্ৰণ কাক বোলে, তো মিশ্ৰণ হ'ব 2টা বা 3টা পদাৰ্থৰ এটা সানমিহল পদাৰ্থ বা এটা সংমিশ্ৰণ পদাৰ্থ। তেনেকৈ অকণমান বনাই পেলাই লিখিব পাৰিবা। তাৰপিছত আহিলে মিশ্ৰণৰ প্ৰকাৰ। তো মিশ্ৰণৰ প্ৰকাৰ তোমালোকৰ কাৰ্যকলাপ নিচিনাকৈ কৈছে, মই কাৰ্যকলাপটো নকৰাওঁ, নিজে পঢ়ি ল'বা, বুজি পাবা। তো কাৰ্যকলাপটো দ্বাৰা তোমালোকক 2টা কথা শিকাব বিচাৰিছে। এটাটো হ'ল তোমালোকৰ সমসত্ব মিশ্ৰণ আৰু এটা হ'ল তোমালোকৰ অসমসত্ব মিশ্ৰণ। ইয়াত যদি চোৱা নামকেইটা পাবা, এইটো হ'ল সমসত্ব মিশ্ৰণ আৰু এইফালে যদি চাওঁ আমি, এইটো হ'ল তোমালোকৰ অসমসত্ব মিশ্ৰণ। তো সমসত্ব মিশ্ৰণ কাক বোলে, যেতিয়া আমি 2টা উপাদান বা 2টা বিশুদ্ধ পদাৰ্থ আমি লগাম, তো সেই 2টা পদাৰ্থৰ প্ৰতিটো উপাদানে প্ৰতিটো অংশৰ লগত সমানে সমানে যদি মিহলি হৈ যায়, তো সেইটোক কোৱা হ'ব তোমালোকৰ সমসত্ব মিশ্ৰণ। মানে ধৰি লোৱা আমি যদি অলপ নেমু পানী বনাওঁ, তো নেমুখিনি যেতিয়া আমি চেপি দিম, ধৰি লোৱা পানীৰ প্ৰতিটো অংশতে নেমুৰ পৰিমাণটো বা কণিকাৰ পৰিমাণটো যদি চবতে সমান সমান হয়, সেইটো তোমালোকৰ হ'ব কি, সমসত্ব মিশ্ৰণ। তো ইয়াত তোমালোকে পাবাও এ আৰু কাৰ্যকলাপ এটা কৰিছে, এ আৰু বি দলে সকলো অংশতে একে সংযুতি আৰু একে ৰঙৰ মিশ্ৰণ পাবা। এনে মিশ্ৰণক সমসত্ব মিশ্ৰণ বুলি কোৱা হয়। মানে সেই মিশ্ৰণটোত প্ৰতিটো অংশতে সেই উপাদানবোৰৰ সংযুতি, মানে সিহঁতৰ অৱস্থিতি, সিহঁতৰ কিমানকে থাকিব কিমানকে নাথাকিব, সেইখিনি হৈছে মানে সংযুতি শব্দটোৰ অৰ্থ এইটো হৈছে। তো সেইখিনি একেই হ'ব লাগিব, প্ৰতিটো অংশতে
প্ৰতিটো উপাদানৰ মান সমান হ'ব লাগিব তেতিয়াহ'লে সিহঁতে সমান সমান কি দেখাব বৈশিষ্ট্য দেখাব সমান সমান ক্যাৰেক্টাৰ দেখাব তো সেইবোৰক ক'ব সমসত্ব মিশ্ৰণ তো ইফালে আহিলে অসমসত্ব মিশ্ৰণ অসমসত্ব মিশ্ৰণ হৈছে যদিহে মিশ্ৰণটোত যিকেইটা আমি পদাৰ্থ মিক্স কৰিম সেই পদাৰ্থখিনি যদি য'তে ত'তে বেলেগ বেলেগ পৰিমাণে মিক্স হৈ থাকে তো তেনেকুৱাবোৰক ক'ব অসমসত্ব মিশ্ৰণ ইংৰাজীত ক'ব হেটেৰোজেনিয়াছ আৰু সমসত্বক ক'ব হোমোজেনিয়াছ তো তোমালোকৰ ইয়াত প্ৰশ্নও দিয়া আছে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ মাজৰ প্ৰভেদবোৰ লিখা তো এইটো মই লিখি দিম বাৰু তাৰ আগতে তোমালোকে এবাৰ নিজে লিখিবা সমসত্ব মিশ্ৰণ হৈছে কি য'ত দুটা বা তিনিটা পদাৰ্থ মিক্স হৈ থাকিব কিন্তু প্ৰতিটো অংশতে সিহঁতৰ কি হ'ব সংযোজিত একেই হ'ব কিন্তু অসমসত্ব মিশ্ৰণত কি হ'ব সিহঁতৰ প্ৰতিটো অংশতে উপাদানবোৰৰ পৰিমাণ কি হ'ব বেলেগ বেলেগ হ'ব যাৰ ফলত ইহঁতৰ সেইটো লিখিলেই হ'ব ইমান লিখিব নালাগে তাৰপিছত ইহঁতৰ উদাহৰণ দিছে যেনেকৈ লুৰ গুৰি নিমখ গন্ধক পানী আৰু তেল আদি কেতবোৰ অসমসত্ব মিশ্ৰণ হৈছে তাৰপিছত আহিলে আমাৰ দ্ৰৱণ দ্ৰব্য এইবোৰ কথা পঢ়িম আমি তো ইয়াত এটা কাৰ্যকলাপ দিছে সেই কাৰ্যকলাপটো আমি কৰিব লাগিব তোমালোকে তেতিয়াই বুজি পাবা আৰু ঘৰতো পঢ়িবা যদি সময় পোৱা তোমালোকে তাৰপিছত আহিলে কাৰ্যকলাপটো 2.2 তো ইয়াত কৈছে কি তোমাৰ শ্ৰেণীৰ ছাত্ৰবিলাক আকৌ 4টা দলত ভাগ হোৱা ABCD আকৌ এইকাৰণে কৈছে তোমালোকে আগৰ কাৰ্যকলাপটো দিছিলে ন সেইবাবে মানে যিমানখিনি ষ্টুডেণ্ট আছে এটা ক্লাছত 4টা গ্ৰুপত ভাগ হ'ব দিছে এ দলটো কি কৰিব দিছে কপাৰ সালফেটৰ কেইটামান স্ফটিক কপাৰ সালফেটৰ কেইটামান টুকুৰা ল'ব দিছে বি দলক এচামুচ কপাৰ সালফেট ল'ব দিছে ইহঁতক বেছিকৈ ল'ব দিছে ইহঁতক কেইটামান স্ফটিক কেইটামান টুকুৰা ল'ব দিছিলে চি দলক চকমাটি বা ময়দাৰ গুৰি ডি দলক কেইটামান গাখীৰ বা চিয়াঁহী তো এইকেইটা বস্তু প্ৰতিটো গ্ৰুপকে ভগাই দিব দিছে তাৰপিছত কৈছে প্ৰতিটো দলে তেওঁলোকক দিয়া বস্তুবোৰ পানীত দি কাঁচৰ মাৰিৰে ভালদৰে লৰাই দিয়া মিশ্ৰণবিলাকত পদাৰ্থৰ কণিকাবোৰ দৃশ্যমান হ'বনে তো সেইবোৰ পানীত দি পেলাই ভালকৈ মিহলি কৰিব দিছে আৰু তাৰ পৰা আমাক সুধিছে সেই বস্তুখিনি যেতিয়া আমি পানীত ঢালি দিম তেতিয়া আমি খালী চকুৰে দেখা পাম নেকি পানীখিনিৰ মাজত সেই যিবোৰ বস্তু আমি ঢালি দিলোঁ সেইখিনি আমাক প্ৰশ্ন কৰিছে তাৰপিছত 2 নম্বৰত কৈছে বিকাৰত থকা মিশ্ৰণবোৰৰ মাজেদি টৰ্চ লাইট মাৰি পোহৰ পাৰ হৈ যাবলৈ দিয়া আনটো ফালৰ পৰা পোহৰ ৰশ্মিৰ পথ মন কৰা ৰশ্মিবোৰ দৃশ্যমান হ'বনে 2 নম্বৰতে কি কৰিব দিছে সেই গ্লাছটো বা বাল্টিটোৰ মাজেৰে টৰ্চ এটা মাৰি পাৰ কৰিব দিছে পোহৰটো পাৰ হৈ যাবনে নাযায় চাব দিছে আৰু যদি যায় সিহঁতৰ পথটো আমাক মন কৰিবলৈ কৈছে মিশ্ৰণবোৰ কেইমিনিটমান লৰচৰ নকৰাকৈ থৈ দিয়া এই সুযোগতে পৰিশ্ৰাবন সঁজুলি এটা সাজু কৰা মিশ্ৰণবোৰ সুস্থিৰ হয় নে নহয় কণিকাবোৰ লাহে লাহে বিকাৰৰ তলিত গোট খাবলৈ ধৰে তো অলপমান সময় লৰচৰ নকৰাকৈ থব দিছে তেতিয়া কি হয় আমাক চেক কৰিব দিছে আৰু লগতে কি চাব দিছে তেতিয়া সেই যিবোৰ কণিকা আমি ঢালি দিছিলোঁ পানীত তো বিকাৰৰ তলত বা যিটো আমি পাত্ৰ ল'ম তাৰ তলত পৰি যায় নেকি চাব দিছে আৰু ইয়াত আমি বিকাৰেই ল'ব লাগিব বিকাৰটো তোমালোকে বাল্টি ল'লে তাৰ মাজে কেনেকৈ পোহৰ পাৰ হৈ যাব নহয় গতিকে বা গ্লাছ ল'লে তাৰ মাজে পোহৰ পাৰ হৈ নাযাব বিকাৰটো এনেকুৱা এটা বস্তু জাৰৰ নিচিনা চিচাৰৰ থাকে গতিকে ইয়াৰ মাজে কি পাৰ হৈ যাব পোহৰ পাৰ হৈ যাব হৈছে তাৰপিছত কৈছে মিশ্ৰণবোৰ ফিল্টাৰ কাগজৰ মাজেদি চেকা তো অলপ আগতে কৈছিলোঁ যে পৰিশ্ৰাবন সঁজুলি এটা বনাব দিছে বুলি ফিল্টাৰ কাগজ ল'ব দিছে একচুৱেলি ফিল্টাৰ কাগজ লৈ পেলাই আমাক এনেকুৱাকৈ বনাব দিছে এইটো ফিল্টাৰ কাগজৰ এটা কি হ'ব এইটোত ভৰাইছে আৰু এইটোত এনেকৈ থৈ দিছে এই ফিল্টাৰ কাগজটো ইয়াত ভৰাই দিব তাৰপিছত সেই যিবোৰ আমাৰ মিশ্ৰণ আছিলে সেই মিশ্ৰণবোৰ ইয়াত ঢালি দিব তো মিশ্ৰণবোৰ যেতিয়া ইয়াত ঢালি দিব তো তললৈ কি বৈ আহিব এই কাগজখনেতো এইবিলাক যিবিলাক আমি দিছিলোঁ যেনে কপাৰ সালফেটৰ গুড়ি ময়দাৰ গুড়ি চকৰ গুড়ি সেইবোৰ ইয়াত ৰৈ যাব আৰু পানীখিনি কি হ'ব বিকাৰটোলৈ নামি আহিব হৈছে তো সেইখিনি কৰাৰ পিছত আমাক কি কৈছে ইয়াত প্ৰতিটো গোটেই পোৱা পৰীক্ষাৰ ফলাফলবোৰ ফঁহিয়াইছে এটা মন্তব্য দিব পাৰিবানে এ আৰু বি দলে একোটা দ্ৰৱ বা দ্ৰৱণ পাব তো এ আৰু বি দলে কি কৰিছিলে কপাৰ সালফেট লৈছিলে কপাৰ সালফেট লৈ পানীত কি কৰিছিলে ঢালি দিছিলে তো সিহঁতে যি পাব সেইটোক তোমালোকক কি কৈছে দ্ৰৱ বা দ্ৰৱণ তো এতিয়া কথা হ'ল কিয় ক'লে দ্ৰৱ বা দ্ৰৱণ চোৱা যেতিয়া কপাৰ সালফেট তোমালোকে দিবা ন পানীখিনিত সেই কপাৰ সালফেটখিনি পানীৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ যাব সেইখিনি আমি খালী চকুৰেও দেখা নাপাওঁ পানীৰ লগত এনেকুৱাকৈ মিহলি হৈ যাব যে সেই পানীখিনিৰ কি হ'ব পাৰে কালাৰটো ক'ৰবাত চেঞ্জ আহিব পাৰে হৈছে তো কালাৰটো চেঞ্জ হোৱা মানে কি সেই পানীৰ মাজত সিহঁতৰ যিমানবোৰ কণিকা আছিলে সেইবোৰ সোমাই গ'ল আৰু সিহঁতক যেতিয়া আমি ফিল্টাৰ কৰিম
চেকিম তো সেই আমি কপাৰ ছালফেটৰ টুকুৰাবোৰ আমি চাগে বিচাৰি নাপাম তো সেইকাৰণে ইহঁতক কি কৈছে দ্ৰৱ বা দ্ৰৱণ তো ইয়াৰ অৰ্থ এইটোৱে হ'ল দ্ৰৱণ মানে কি হয় যদিহে এটা পদাৰ্থত আন এটা পদাৰ্থ মিহলি কৰোৱা হয় তো সেই দুইটা পদাৰ্থক একেলগে কি কোৱা হয় দ্ৰৱণ বুলি কোৱা হয় যেনে নেমু পানী তোমালোকৰ কি থাকিব এচিড থাকিব আৰু পানী থাকিব তো সেই দুইটা তোমালোকৰ বাবে কি হ'ব দ্ৰৱণ হ'ব যেনে হ'ল চেনি পানী তোমালোকে পানীত যদি চেনি ঢালি দিয়া চেনি আৰু পানী দুইখিনি লগ লাগি তোমালোকৰ কি হ'ব দ্ৰৱণ হ'ব আৰু যদি উদাহৰণ চাবলৈ যোৱা তেনেকে উদাহৰণ বিচাৰিব পাৰা দুটা বা তিনিটা বস্তু যদি আমি এটা বস্তুত আৰু এটা বস্তু ঢালি দিলে দুইটা বস্তু মিহলি হৈ যাব আৰু সেই দুইটাকে একেলগে কি কয় দ্ৰৱণ ইংৰাজীত কোৱা হয় সলিউশ্যন তাৰপিছত কয় চি দলে পোৱা মিশ্ৰণটোক প্ৰলম্বন বুলি ক'ব চি দলে কি পাইছিলে চি দলে কি লৈছিলে চকমাটি বা ময়দাৰ গুৰি হৈছে চকমাটি বা ময়দাৰ গুৰি তো সেইবোৰ কি হৈ যাব পানীৰ তলত জমা হৈ নাযাব জানো তো সেইবোৰ পানীৰ তলত জমা হৈ যাব ন তো সেইখিনি কি কোৱা হয় তোমালোকৰ প্ৰলম্বন বুলি কোৱা হয় ইংৰাজীত কোৱা হয় সাসপেনশন তাৰপিছত কৈছে ডি দলে পোৱা মিশ্ৰণটো কি ক'ব কলয়দীয় দ্ৰব্য কিহৰ কাৰণে ডি দলে কি লৈছিল তোমালোকৰ গাখীৰ বা চিয়াহী লৈছিলে তো গাখীৰ বা চিয়াহী লৈছিলে তো তাৰ মাজেৰে চাবা তোমালোকে ঘৰত নিজে কৰি চাব পাৰা এটা চিচাৰ জাৰ ল'বা তাত পানী ল'বা পানী লৈ পেলাই তোমালোকে গাখীৰ বা চিয়াহী ল'বা চিয়াহী লৈ তাৰ মাজেৰে টচ মাৰি চাবা বা পোহৰটো পাৰ হৈ যায় নে নাযায় চাবা তো তেনেকুৱা যিবোৰ পদাৰ্থ আছে সেইবোৰক কোৱা হয় কলয়দীয় দ্ৰব্য ইয়াৰ পিছত পাবা তোমালোকে ইংৰাজীটো কোৱা হয় কলয়ডিয়েল সলিউশ্যন এই সলিউশ্যনটো কি কয় দ্ৰৱ বা দ্ৰৱণ হৈছে তো এতিয়া আমি যি দ্ৰৱণ পালো সেই দ্ৰৱণটোৰ বিষয়ে অকণমান পঢ়ি ল'ম তাৰপিছত আজি আমি দ্ৰৱণটোৱে পঢ়িম ইয়াৰ পিছত আৰু কেইটামান আছে সেইকেইটা আমি দ্ৰৱণটো আমি ষ্টাৰ্ট কৰিম তো অলৰেডি মই কৈছোঁ দ্ৰৱণ মানে কি হয় য'ত আমি এটা বস্তু যদি আৰু এটা বস্তু ঢালি দিওঁ তো সেই দুইটা বস্তু একেলগে আমি কি ক'ম দ্ৰৱণ হৈছে তো দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বুলি কোৱা হয় মিশ্ৰণটো কেনেকুৱা হ'ব লাগিব সমসত্ব মিশ্ৰণ আৰু সমসত্ব মিশ্ৰণ মানে কি আছিলে প্ৰতিটো বস্তু প্ৰতিটো পদাৰ্থ বা প্ৰতিটো উপাদান আনটো উপাদানৰ লগত সমানে সমানে কি হ'ব লাগিব মিহলি হ'ব লাগিব আৰু তাত কি হ'ব দুই বা ততোধিক দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে চাৰিটা হ'ব পাৰে কিন্তু এটা হ'ব নোৱাৰিব এটা হ'লেতো মিশ্ৰণেই নহ'ব ন গতিকে দ্ৰৱণ মানে কি প্ৰথম কথা দ্ৰৱণ মানে এটা মিশ্ৰ আৰু সেই মিশ্ৰটোত কেনেকুৱা মিশ্ৰ হ'ব লাগিব দুটা বা তিনিটা মিশ্ৰ আৰু তাত উপাদানবোৰ কেনেকৈ মিহলি হ'ব লাগিব সমসত্বভাৱে মিহলি হ'ব লাগিব তো তেতিয়াহ'লে তাক কি ক'ব দ্ৰৱণ বুলি ক'ব তো আমাৰ দৈনন্দিন জীৱনত কেইবা প্ৰকাৰৰ দ্ৰৱ দেখা পাওঁ নেমু পানী ছ'ডা পানী আৰু দ্ৰৱৰ উদাহৰণ তো এইবোৰ হ'ল তোমালোকৰ দ্ৰৱৰ উদাহৰণ নেমু পানী ছ'ডা পানী আদি হৈছে তো অলৰেডি কৈছোঁ মই নেমু পানী কি কাৰণ নেমু আৰু পানী নেমুত এচিড থাকে পানীটো পানীয়ে দুটা মিহলি হ'ব তো মিহলি হোৱাৰ কাৰণে সমানে মিহলি হ'ব এটা সমসত্ব মিশ্ৰণ গঠন হ'ব আৰু যিহেতু আমি পানীত নেমু চেপি দিওঁ গতিকে আমাৰ কি হ'ব সেই নেমু যোগ পানী সেই দুইখিনি একেলগে কি হ'ব তোমালোকৰ দ্ৰৱণ হ'ব তো দ্ৰৱণ সম্বন্ধে আমাৰ সচৰাচৰ ধাৰণা হ'ল এবিধ জলীয় পদাৰ্থত গোটা জলীয় বা গেছীয় পদাৰ্থ দ্ৰৱীভূত কৰি তৈয়াৰ কৰা মিশ্ৰণ কি কৈছে দ্ৰৱণ মানে আমাৰ সাধাৰণ যিটো ধাৰণা তাৰ মতে কি কৈছে জলীয় পদাৰ্থত গোটা পদাৰ্থ বা জলীয় বা গেছীয় পদাৰ্থ একেলগে মিক্স কৰি পেলাই বনোৱা এটা মিশ্ৰণ তো সেইটো আমাৰ যিটো ধাৰণা সেইটো কথা কৈছে কিন্তু অলৰেডি আমি গম পাই আহিছোঁ কি হয় দ্ৰৱণ কি হয় কিন্তু আমি গোটা দ্ৰব্য যেনে সংকৰ ধাতু গেছীয় দ্ৰব্য যেনে বায়ুৰ তৰল দ্ৰব্য যেনে গাখীৰ আদি বিভিন্ন দ্ৰব্য পাওঁ হওক দ্ৰব্য বা দ্ৰৱণ এটাৰ সংযুতি তো এইবোৰ তোমালোকে উদাহৰণ দিছে কিন্তু আমি গোটা দ্ৰব্য যেনে সংকৰ ধাতু গেছীয় তো গোটা দ্ৰব্যৰ ভিতৰত সংকৰ ধাতু আৰু গেছীয় দ্ৰব্যৰ ভিতৰত কি কৈছে বায়ু বা তৰল দ্ৰব্যৰ ক্ষেত্ৰত কি কৈছে গাখীৰ আদি বিভিন্ন দ্ৰব্য হৈছে তো পৰীক্ষাত যদি তোমালোকে সোধে যে গোটা দ্ৰব্য এটা উদাহৰণ দিয়ে তেতিয়া তোমালোকে কি ক'বা সংকৰ ধাতু হৈছে দুটা বা ততোধিক মৌল লগ লাগি পেলাই বনোৱা এটা আন এটা মৌল আন এটা ধাতু হৈছে তো সেইটো হ'ল তোমালোকৰ সংকৰ ধাতু তাৰপিছত গেছীয় দ্ৰব্য যেনে বায়ু গেছীয় দ্ৰব্য বুজি পোৱাই দুটা বা তিনিটা গেছীয় পদাৰ্থ মিহলি কৰি পেলাই বনোৱা যেনে আমাৰ বায়ুত কি নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড তো সেই গোটেইবোৰ কি হ'ল আমাৰ বায়ু হ'ল তো তৰল দ্ৰব্য হিচাপে হ'ব কি আমাৰ গাখীৰত অলৰেডি কৈ আহিছে কেতিয়াবা চৰ্বি থাকে প্ৰটিন থাকে আৰু কিবা এটা কৈছিলে পানী থাকে চাগে তো গতিকে সেইখিনি হ'ল তোমালোকৰ তৰল দ্ৰব্য উদাহৰণ তৰল লিকুইড সলিউশ্যন তাৰপিছত কৈছে দ্ৰৱ বা দ্ৰৱণ এটাৰ সংযুতি সকলো অংশতে একেই সেয়েহে নেমুৰ চৰ্বত এগিলাচৰ সকলো অংশতে সোৱাদ একেই তো কি কৈছে দ্ৰৱ বা দ্ৰৱণত প্ৰতিটো উপাদানৰ সংযুতি মানে প্ৰতিটো উপাদান প্ৰতিটো অংশতে সমান পৰিমাণে থাকে তো সেয়েহে নেমুৰ চৰ্বত এগিলাচ সকলো অংশতে সোৱাদ একে তো সেইবাবে নেমু চৰ্বত এগিলাচ আমি যেতিয়া খাই থাকোঁ প্ৰতিবাৰতে আমি একেটাই সোৱাদ পাওঁ তোমালোকে বাৰু পোৱা নেকি প্ৰথম
গ্লাছটোৰ ওপৰৰ নেমু পানীখিনি খাওঁতে মিঠা লাগিলে, তলৰখিনি খাওঁতে টেঙা লাগিলে, মাজৰখিনি খাওঁতে তিতা লাগিলে, সেনেকুৱা হয় জানো? নহয়। তো এটাই সোৱাদ থাকে কিহৰ কাৰণে? নেমু পানীখিনিত প্ৰতিটো অংশতে প্ৰতিটো উপাদানৰ পৰিমাণ সমান সমান পৰিমাণে থাকে, যিহেতু দ্ৰৱণ এটা কি হয়? সমসত্ব মিশ্ৰণ হয়। এইখিনি আমাৰ শেষ হৈছে। ইয়াত তোমালোকৰ দ্ৰৱণৰ প্ৰপাৰ ডেফিনিশ্যন দিছে। দ্ৰৱণৰ দুটা উপাদান থাকে, দ্ৰাৱক আৰু দ্ৰব্য। তো ইয়াত যে ক'লে দ্ৰৱণ, প্ৰথমেতো গম পালে তোমালোকে দ্ৰৱণ, দুটা বস্তু যেতিয়া আমি মিহলি কৰি দিম সেইটো হ'ল তোমালোকৰ দ্ৰৱণ। এতিয়া আহিলে দ্ৰাৱক কি? সেই দুটা বস্তু যে মিহলি কৰিছিলা, য'ত মিহলি কৰিছিলা সেইটো হ'ল তোমালোকৰ দ্ৰাৱক। য'ত মিহলি কৰিছিলা সেইটো হ'ল তোমালোকৰ দ্ৰাৱক, আৰু যি মিহলি কৰিছিলা সেইটো হ'ল তোমালোকৰ দ্ৰব্য। হৈছে? তো প্ৰথম কথাটো দ্ৰৱণ, যেতিয়া তোমালোকে দুটা বস্তু মিহলি কৰিবা সেইটো দ্ৰৱণ। তাৰপিছত আহিলে দ্ৰাৱক, য'ত মিহলি কৰিবা সেইটো হ'ল তোমালোকৰ দ্ৰাৱণ, সেইটো হ'ল তোমালোকৰ দ্ৰাৱক, আৰু যিটো মিহলি কৰিবা সেইটো হ'ল তোমালোকৰ দ্ৰব্য। যেনে ধৰি লোৱা নেমু পানী গোটেইখিনি একেলগে হ'ল তোমালোকৰ দ্ৰৱণ। তাত যিহেতু পানীত নেমু ঢালিবা, গতিকে পানীখিনি হ'ল তোমালোকৰ দ্ৰাৱক, আৰু নেমু যিখিনি চেপি দিবা সেইখিনি হ'ল তোমালোকৰ দ্ৰব্য। হৈছে? তাৰপিছত যদি নিমখ পানী উদাহৰণ লোৱা, পানীত তোমালোকে নিমখ ঢালিবা, গতিকে পানীখিনি হ'ল তোমালোকৰ দ্ৰাৱক, আৰু নিমখখিনি হ'ল তোমালোকৰ দ্ৰব্য। যিটো ঢালিবা সেইটো হ'ব দ্ৰাৱ, য'ত ঢালিবা সেইটো হ'ল তোমালোকৰ দ্ৰাৱক। আৰু দুইটাকে একেলগে কি কোৱা হয়? দ্ৰৱণ বুলি কোৱা হয়। গতিকে যদিহে এটা ফৰ্মুলা হিচাপত লিখিব বিচাৰা, তেতিয়া তোমালোকে এইটো কি হ'ব? দ্ৰৱণ সমান দ্ৰাৱক যোগ দ্ৰব্য। নামকেইটা শুনাত একে নিচিনা লাগে। দ্ৰৱণ সমান দ্ৰাৱক যোগ দ্ৰব্য। নামকেইটা শুনাত একে নিচিনা লাগে, গতিকে কি কৰিবা? ইংৰাজী নামকেইটা মনত ৰাখিবা। এইটোক কোৱা হয় সলিউশ্যন, এইটোক কোৱা হয় সলভেণ্ট, এইটোক কোৱা হয় সলিউট। লগতে ইংৰাজী নামকেইটা দিছে, ইংৰাজী নামকেইটা মনত ৰাখিবা। অসমীয়া নামকেইটা গোটেইকেইটা একে নিচিনা, শুনাটো হয় লিখাটো হয়, গতিকে ভুল হ'ব পাৰে। ইংৰাজী নামকেইটা মনত ৰাখিবা, সলিউশ্যন, সলভেণ্ট, সলিউট। তো দ্ৰৱণৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে তাক দ্ৰাৱক, আৰু কম পৰিমাণে যিটো উপাদান দ্ৰৱীভূত হয় তাক দ্ৰব্য বুলি কোৱা হয়। তো কি কৈছে? উপাদানটো যিটো উপাদানে কি কৰে? দ্ৰৱীভূত কৰে, সেইটো হ'ল তোমালোকৰ দ্ৰাৱক। দ্ৰৱীভূত কৰে মানে যোনে আনটো বস্তুক আনি পেলাই মিহলি কৰায়, সেইটো হ'ল তোমালোকৰ দ্ৰৱীভূত হোৱা, মানে এটাৰ লগত এইটো মিহলি হৈ গৈছে। আৰু যিটো দ্ৰৱীভূত হয়, মানে যি বস্তুটো আহি মিহলি হৈ যায়, সেইটো হ'ল তোমালোকৰ দ্ৰৱীভূত হোৱা। তো সেইটো ক'ব তোমালোকৰ কি? দ্ৰব্য। য'ত দ্ৰৱীভূত হ'ব সেইটো হ'ল দ্ৰাৱক, আৰু যিটো দ্ৰৱীভূত হ'ব সেইটো হ'ব তোমালোকৰ দ্ৰব্য। তো শব্দবোৰ একেই নিচিনা, গতিকে শব্দবোৰ খেলি মেলি কৰিলে, ইফাল সিফাল কৰিলে এনচাৰ ভুল হ'ব। গতিকে দ্ৰব্য কাক বোলে সুধিব পাৰে, দ্ৰৱক কাক বোলে সুধিব পাৰে, বা দ্ৰাৱক কাক বোলে সুধিব পাৰে। হৈছে? তো আজি এইখিনিলৈকে থাকিলে। তাৰপিছত আমি দ্ৰৱণৰ ধৰ্ম পঢ়িম, উদাহৰণ পঢ়িম, তাৰপিছত আকৌ দ্ৰব্য ফৰ্মুলা কিবা কিবি আছে সেইখিনি আমি পঢ়িম।